আগতে হোক বা এতিয়া হোক বৰ্তমান হোক জ্যেষ্ঠসকল মানে ভালো আছে জ্যেষ্ঠ আমি সন্মান কৰো সেইটো সঁচা কথা কিন্তু জ্যেষ্ঠসকলৰ মাজত কেতিয়াবা কিছুমান ধৰা অৰ্থডক্স যিটো কয় সেই বস্তুটোক আচলতে মানে কিছুমান ক্ষেত্ৰত কিন্তু একচেপ্ট কৰিব নোৱাৰি আগতে যেতিয়া এগৰাকী মহিলাৰ বিয়াৰ পিছত সন্তান নহয় তেতিয়া পুৰুষজনকে গালি পাৰে তোমাৰ বেলেগ এগৰাকী বিয়া পাতিব লাগিছিলে এই এনেকুৱা ধৰণৰ কথা বহুত কম মানুহে কি হয় যে মহিলাগৰাকীক সাপোৰ্ট দিয়ে এতিয়া কথা হৈছে কি পুৰুষজনক গালি পৰাৰ বাহিৰেও মহিলাগৰাকীক মানসিক নিৰ্যাতন বহুত দিয়ে এতিয়া কথা হ'ল আৰু আগতে এটা কথা যে সন্তানৰ লিংগ নিৰ্ণয়টো মানুহে ভাবিছিলে যে মহিলাগৰাকীৰ ক্ৰমজমৰ ওপৰত ডিপেণ্ড কৰে ক্ৰমজম তেতিয়া তেওঁলোকে বুজাও নাছিলে মানে ল'ৰা সন্তান নহয় ছোৱালী সন্তান হ'ল মানে সেই মানুহগৰাকী এলাগী কিন্তু এতিয়াতো বিজ্ঞানে প্ৰমাণ কৰি দিলে যে সেইটো পুৰুষৰ ক্ৰমজমৰ ওপৰতহে নিৰ্ভৰ কৰে মহিলাগৰাকীৰ তাত কোনো অৱদান নাথাকে তেনেকৈ যে পৃথিৱী চাৰিওফালে ঘূৰে সূৰ্যৰ চাৰিওফালে ঘূৰে নে সূৰ্যটো পৃথিৱীৰ চাৰিওফালে ঘূৰে সেইবিলাকতো ঢেৰ বিবাদ চলি আছিলে সেইবিলাকতো জ্যেষ্ঠসকলেও তাত মানে অনুঘটক হিচাপে কাম কৰিছিলে ন নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেল কন জলকিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক্স উইথ স্তুতি দৰ্শকসকল প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই আপোনালোকৰ ওচৰলৈ লৈ আহোঁ আজিও তেনেকুৱা এগৰাকী বিশেষ ব্যক্তি আৰু মোৰ খুবেই অতি মৰমৰ ভণ্টি তেখেতক লৈ আছোঁ তেখেত এগৰাকী লেখিকা আৰু সাংবাদিক হয় আৰু খুব আচলতে ভাল মনৰ মানুহ গতিকে তেখেতৰ লগত বিভিন্ন বিষয়ত আজি আমি কথা পাতিম গতিকে দৰ্শকসকল আপোনালোকৰ লগত পৰিচয় কৰাই দিওঁ সেয়া হৈছে দৰ্শনা বৰুৱা নমস্কাৰ দৰ্শনা তোমাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ মোৰ আহি খুবেই ভাল লাগিছে আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু দৰ্শনা জানা মানে ইমান ভাল লাগে নহয় তোমাক যে লগ পাইছিলোঁ প্ৰথম মই যেতিয়া কথা পাতিছোঁ একচুৱেলি কি হয় তুমি ইমান সুন্দৰকৈ ৰিপ্লাই দিয়া আচলতে ৰেচিপ্ৰকেট কৰা সেইটো বহুত ডাঙৰ কথা আৰু তুমি ইমান ধুনীয়াকৈ মোক কৈছিলা নিপন গোস্বামীৰ হেৰিত পাইছিলোঁ বুলি ন মই তেতিয়াৰ পৰা খুব ভাল লাগে আচলতে এটা আমি কি শ্ব'ত লগ পাইছিলোঁ আমি এক্সিবিশ্যন এখনত লগ পাইছিলোঁ আপোনাক লগ পাইছোঁ আপোনাৰ নাম তেতিয়া আচলতে তুমি মোক ইমান মানে মৰম লাগিছে আপুনিয়ে স্তুতি বা নেকি আপুনিয়ে স্তুতি বা নেকি বুলি সুধিছিলা সঁচাকৈ ভাল লাগে আৰু সঁচাকৈ দৰ্শনা অফ কেমেৰা পাতিলোঁ যে এই তোমাৰ বিশেষকৈ এই কিতাপখনৰ কথা ভাৱনাৰ কচৰৎ মই জানা নাছিলোঁ যে ভাৱনাৰ কচৰৎ কিতাপখন ইমান গুৰুত্বপূৰ্ণ বিষয় তুমি ইয়াত লিখিছা দৰ্শকসকল সঁচাকৈ ক'ব লাগিব এই ভাৱনাৰ কচৰৎখনে মোৰ মন চুই গৈছে আজি মোক কিতাপখন দিছে মানে দৰ্শনাই মই সম্পূৰ্ণৰূপে পঢ়িম কিন্তু তাত এটা টপিক যিটো লিখিছে আৰু সেইখিনি আমাৰ আচলতে অতি দৰকাৰী প্ৰত্যেকৰে জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটে আৰু দৰ্শনা তোমাৰ মানে অলপ আমি আৰম্ভ কৰাৰ আগতে অলপ তোমাৰ বিষয়ে মই জানিব বিচাৰিছোঁ মই এগৰাকী অতি সাধাৰণ নাৰী বুলিয়ে কওঁ নিজক ভাবোঁ আৰু মই এগৰাকী সংগ্ৰামী নাৰী সংগ্ৰামী ছোৱালী যুৱতী যিয়েই নকওঁ মই এগৰাকী সংগ্ৰামী মহিলা আৰু মই এগৰাকী সাংবাদিক মই এতিয়া বৰ্তমান ফ্ৰিলেন্স জাৰ্নেলিষ্ট বুলি মোৰ চিনাকি এটা আছে মই বাতৰি কাকত আৰু আলোচনীত কাম কৰিছিলোঁ আগতে সহকাৰী সম্পাদক হিচাপে কিন্তু মোৰ দ্বিতীয় সন্তানটি জন্মৰ পাছত মই চাকৰি বাদ দিছিলোঁ কিন্তু মই চেগা চুৰুকাকৈ সাংবাদিকতা কৰি আছিলোঁ তেতিয়াও মই এৰি দিয়া নাছিলোঁ আৰু খুব পঢ়িছিলোঁ মই ভাবিছিলোঁ চাকৰি এৰাৰ পাছত মোৰ বৰ দুখ লাগিছিলে মই ডিপ্ৰেশ্যনত আহিছিলোঁ অফিচত মানে সপোনত অফিচটো দেখোঁ তাৰ ডাঙৰ সন্তানটো মোৰ মা দেউতাই যিহেতু ডাঙৰ কৰি দিছিলে সেইটো কাৰণে মই পঢ়াখিনি বা মোৰ কামখিনি মই আগবঢ়াই নিছিলোঁ কিন্তু যেতিয়া সৰু সন্তানটো হ'ল মোৰ ল'ৰাটোৰ চাবলৈ মানে কোনো নাই মই তাক প্ৰতিপালন কৰিব লগাত পৰিছিলোঁ সেইটো কাৰণে চাকৰিটো এৰি দিয়াৰ পাছত মই মনতে ভাবিলোঁ যে মই চাকৰিহে এৰিম মই পঢ়িম আৰু মই লিখিম যিহেতু মই সাংবাদিকতাৰ মানে আদিপাঠ শিকিছিলোঁ বহুত পাছত আচলতে মই নিজেই মানে সংবাদ সেৱাৰ লগত জড়িত হৈ পৰিছিলোঁ মানে নিজেই বিশেষভাৱে নজনা নিচিন্তাকৈ আৰু মই লিখিছিলোঁহে যিহেতু সেইকাৰণে মই তাৰপিছত সৰু সন্তানটি জন্মৰ পাছত কিন্তু মই মাছ কম কৰিলোঁ আৰু মই মাছ কমত
বাকি মোৰ এডুকেশ্যন কেৰিয়াৰ খুব সাংঘাতিক বেছি ভাল নহয় মই যদিও চুকা বুলি মানে এটা ষ্টাম্প আছিলে যে তাই মেধাবী কিন্তু মই বৰ ভাল ৰিজাল্ট কৰা নাছিলোঁ মানে যিটো পাঠ্যক্ৰম একাডেমিক কেৰিয়াৰ কিন্তু ক'তো ৰখাও নাই তেনেকৈ উত্তীৰ্ণ হ'লোঁ তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ কৰাৰ পাছত মই সৰু সন্তানটি মানে দেউতাকৰ হাতত থৈ মই মাছ কমৰ পৰীক্ষা দিবলৈ গৈছিলোঁ আৰু খুব ভাল লগা কথা মই কিন্তু ফাৰ্ষ্ট ক্লাছ হ'লোঁ মানে ফাৰ্ষ্ট ক্লাছ পাবলৈ সক্ষম হ'লোঁ খুব ভাল লাগিল মোৰ তেতিয়া মই মানে আহি পেলাই ঘৰত ৰগৰ কৰি কৈছোঁ আৰু মই বোলো আচলতে চাগে মই এইটোৰ বাবে আছিলোঁ যে ইমান দিনে ছেকেণ্ড ট্ৰিপকেই গ'ল মানে হয় ক'ৰবাত 3 নম্বৰ কমে ফাৰ্ষ্ট ক্লাছলৈ তেনেকুৱা আছিলোঁ আৰু মই এতিয়া লিখা মেলা কৰি আছোঁ আৰু এটি ডিজিটেল সংবাদ মাধ্যম প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়াৰ লগতো মই জড়িত হৈ আছোঁ সেয়াই মোৰ চমু পৰিচয় আৰু মই এগৰাকী গৃহিণী ঘৰত থাকি খুব ভাল পাওঁ আৰু আজি আপুনি ইমান সুন্দৰকৈ মোক মাতিছে সেইকাৰণে মই ঢপলি আহিছোঁ খুব ভাল লাগিছে আৰু এই ক্ষেত্ৰত মোৰ জীৱন সংগীও মোক খুবেই উৎসাহ দিয়ে আৰু আজিও মোক কৈছে যে তুমি যোৱা তেখেতৰ ওচৰলৈ যোৱা তোমাৰ নিজৰো মনটো ভাল লাগিব সেইকাৰণে আহিলোঁ আজি সঁচাকৈ ভাল লাগে আৰু আচলতে কি জানা মানুহে যেতিয়া কাৰোবাক লগ পায় যেতিয়া এটা মিঠা হাঁহিৰে যেতিয়া সম্ভাষণ জনায় সেইটোৱে আচলতে আচল মানে আন্তৰিকতা বুলি মই ভাবোঁ হয় নাই বাৰু দৰ্শনা কোৱা তাকে আজি আমি মানে তোমাৰ এই কিতাপখনৰ ওপৰতে অলপ কথা পাতিম তাৰমানে কিতাপখনত মোৰ টপিকবোৰ বিৰাট ভাল লাগিছে দেই সকলো নিৰ্যাতনৰে বিৰোধিতা কৰোঁ এইটোৰ ওপৰত তুমি কি ক'বা হয় আমাৰ নিৰ্যাতন বুলি ক'লে ভাবে যে নাৰীগৰাকী নিৰ্যাতিত সেইটো নহয় পুৰুষ নিৰ্যাতনো চলি থাকে শিশু নিৰ্যাতনো চলি থাকে তাৰমানে ব্যক্তিৰ ওপৰত নিৰ্যাতন চলিয়েই থাকে আগৰ পৰা চলি আহিছিলে অতীততো আছিলে এতিয়াও আছে আৰু চাগে ভৱিষ্যতলৈও থাকিব তাৰমানে সেইটো পুৰুষ নাৰী তৃতীয় লিংগ তেনেকৈ বুলি কোনো মানে বাধ্যবাধকতা নাই যে অকল নাৰীয়ে নিৰ্যাতিত হ'ব আমি আচলতে নাৰী নিৰ্যাতনৰ কথাই পাতি থাকোঁ নিৰ্যাতন বুলি ক'লে ভাবোঁ মানে মহিলাগৰাকী চাগে নিৰ্যাতিত হৈছে বা কন্যা শিশু সেইটো নহয় সকলো মানুহৰে মানে নিৰ্যাতন হ'ব পাৰে সকলো মানুহৰ ওপৰত আৰু কিছুমানে কথাটো মুকলিকৈ কয় কিছুমানে মুকলিকৈ নকয় লুকুৱাই থয় ভাবে যে কম্প্ৰমাইজ কৰিলে ভাল হ'ব চলি যাম কিন্তু নহয় আৰু কেতিয়াবা কি হয় নিৰ্যাতন মানে কি কোনো প্ৰমাণ নোহোৱাকৈ কেতিয়াবা মানুহে মানুহক দোষ দিবৰ কাৰণে ব্লেম দিবৰ কাৰণে নিৰ্যাতিত বুলি কৈ দিয়ে সেইটো মিছা কথা বাৰু কিন্তু এনে এই টপিকটো আছিলে মোৰ দৈনিক অসম কাকতত প্ৰকাশ পাইছিলে মই এই কিতাপখনত কেইটামান নতুন আগতে ক'তো প্ৰকাশ নোহোৱা লেখাও সন্নিৱিষ্ট কৰিছোঁ আৰু কিছুমান লেখা আছে মোৰ নিৰ্বাচিত এতিয়া কথা হৈছে সেই লেখাটো পঢ়াৰ পিছত মই পাঠকৰ সাংঘাতিক বেছি সঁহাৰি লাভ কৰিছিলোঁ আৰু বয়োজ্যেষ্ঠসকলে যেতিয়া দৈনিক অসম কাকতখন পঢ়ি মোক মানে বিশ্লেষণ কৰিছিলে মোৰ লেখাটো মোৰ তেতিয়া বিৰাট উৎসাহিত অনুভৱ হৈছিলে নিজকে উৎসাহবোধ কৰিছিলোঁ আৰু কথা হৈছে এই কথাটো তাৰমানে এতিয়া পুৰুষ নিৰ্যাতনৰ কথাটো নাৰী নিৰ্যাতনৰ সমানভাৱেই আহিছে উত্থাপন হৈছে বহুতে মানে আগতে ভাবে যে পুৰুষে নাকান্দে পুৰুষৰ দুখ নাই কিন্তু সেইটো নহয় এখন ঘৰত বা কাৰ্যালয়তহে অনুভৱ কৰিব পাৰি যে যিজন ভুক্তভোগী আচলতে তেওঁহে গম পায় যে তেওঁ কেনেকৈ নিৰ্যাতিত হৈছে বাহ্যিক দৃষ্টিটো চবেই ভাল আৰু বাহ্যিক দৃষ্টিত বেয়া মানুহ এগৰাকীও মানসিকতাৰ মানুহ এগৰাকীও নিজক দেখুৱাই যে মই খুব ভাল মই বিৰাট নিকা সেইটো নহয় আৰু কিন্তু কোনোবাই ব্লেম দিলেই যে নিৰ্যাতিত হৈ যাব সেইটোও নহয় আচলতে বিশ্লেষণ কৰিব লাগিব মানুহজনৰ ব্যক্তিজনৰ গোটেই বিহেভিয়াৰখিনি চাই পেলাই আমি অনুভৱ কৰিব পাৰোঁ মানে মই এই তোমাৰ এই টপিকটোলৈ কৈছোঁ মানে কি হয় এই যে পুৰুষ নিৰ্যাতনৰ কথাটো আমি মোৰ আগৰ ভিডিঅ'ত নাৰী নিৰ্যাতনৰ ওপৰত আমি কথা পাতিছোঁ কিন্তু এই পুৰুষ নিৰ্যাতনৰ কথাটোলৈ আহোঁ নিৰ্যাতিত কেনেকৈ হ'ব যেতিয়া এগৰাকী নাৰীয়ে ধৰক পুৰুষজন খুবেই ভাল হয়নে কিবা এটা ৰিলেশ্যন আছে নাৰীগৰাকী কিন্তু মিছা যদি অপবাদ দিয়ে তেওঁ পুৰুষজনে একো কৰা নাই নাৰীগৰাকী কিবা মানে কিবা কৰি পেলাই তেওঁক ব্লেম দিলে যে তেওঁ মোৰ মানে মানহানি কৰিছে বা কিবা কৰিছে তেনেকুৱা সেইবিলাক আচলতে এটা পুৰুষ নিৰ্যাতনৰ বলি হয় আৰু এনেকুৱাও হয় যে কেতিয়াবা হাজবেণ্ড এণ্ড ৱাইফ একেলগে থাকে কিন্তু থাকোঁতে কি হয় পুৰুষজনকো কিবা গালি গালাজ কৰা বা বেড বিহেভ কৰা তেনেকুৱাও পুৰুষৰো কেতিয়াবা কিছুমান ছফ্ট হাৰ্টেড ছফ্ট স্পকেন মানুহ থাকে তেওঁলোকে কেতিয়াবা ক'ব নোৱাৰে গতিকে তেখেতসকলো নিৰ্যাতিত গতিকে আমি
প্ৰত্যেক নাৰী পুৰুষ উভয়ৰ কথাই আমি আচলতে চিন্তা কৰিব লাগে যে সকলো নিৰ্যাতিত মানুহৰ প্ৰতি আমাৰ সমবেদনা আছে আৰু তেওঁলোকে মোৰ মতে তেওঁলোকে খুলি ক'ব লাগে সত্য কথাখিনি দেই মই কোৱা নাই যে অসত্য কথা ৰহন লগাই প্ৰচাৰ কৰক নিৰ্যাতন আৰু নিৰ্যাতন লাভ মানে নিৰ্যাতিত হোৱাটো আচলতে খুব দুখৰ কথা আৰু আমাৰ কাৰণে লজ্জাজনক বিষয় এটা আমি মানুহ কিয় তাৰমানে একদম তাৰমানে ব্যক্তি এজন ব্যক্তি বুলি ক'ব লাগিব ব্যক্তিয়ে যদি তেনেকুৱা কিবা নিৰ্যাতনৰ কেতিয়াবা বলি হৈছে বা কিবা হৈছে তেওঁ কিন্তু সেইটো মানে খুলি কোৱাটো দৰকাৰ মানে এটো নহয় যে মানহানি কৰি কাবাক কক হেতু নহয় কিন্তু আৰু তেওঁ যদি তেনেকুৱা এটা খুব বেয়া সম্পৰ্কত আছে মই ভাবো হেতু বুজাবুজিৰ মাজেৰে বিবাহিত সকলৰ কথা কৈছে তেওঁলোকে আঁতৰি আহিব লাগে মানে ইমান কম্প্ৰমাইজ কৰি থকাৰ কথা নাই আৰু মই ভাবো যিমানখিনি পৰা মানে পৰ্যায়লৈকে পাৰি এভয়েড কৰিব লাগে কিছুমান কথা আৰু এটো কথা যে আমাৰ কেতিয়াবা কৈ থাকে আৰু এটা কথা বেয়া লাগে এখিতি এটা ওলাইছে আমাৰ বিয়া এখন হলে সুধে লৰাজনে কি কৰে এটা কথা নহয় যে মোৰ ছোৱালীনো কিমান কোৱালিটিৰ কথা হৈছে আমি বিয়া হৈ গলে যে দৰাই কি দিছে জোৰণত হেতু চাও হেতু চাই হে জোৰণত দিয়া অলংকাৰখিনি আমি খাসিহে থওঁ আমিতো নিপিন্ধো ন কেতিয়াবা এনেকুৱা হয় যে মাজতে এখন বিয়াৰ কথা ওলাল যে জোৰণত বেয়া বস্তু দিয়াৰ কাৰণে বিয়াখন ভাঙি গল শুনিছিলো এটো কথা বিৰাট ডাঙৰ মানে হেৰি হৈছে তাতে ভাবুকি দিছে ছোৱালী গৰাকীয়ে পুৰুষজনক এইবিলাক কি বস্তু দিলি মোৰ ষ্টেণ্ডাৰ্ড নাইকিয়া কৰি দিলি এটা হেতুটো এটা পুৰুষ নিৰ্যাতনে হেতু পুৰুষ নিৰ্যাতন যদি সঁচাকে কৰিছে তাৰমানে এটা কথা হৈছে মই ভাবো যে আমি নিজৰ সামৰ্থ্যৰে যিমানখিনি সুখ ল'ব লাগে সেইখিনি ল'ব লাগে আমি লোকৰ পৰা ইমান সুখ আশা কৰি থকাও উচিত নহয় আৰু এটা কথা নাৰী গৰাকী আচলতে তেতিয়া এইটো কথা ভাবিব লাগে যে তেওঁ কিমান তেওঁ এফিচিয়েন্ট মানে তেওঁ কিমান নিজকে তেওঁ এনেকুৱা কৰিব লাগে যে তেওঁ যাতে আৰ্নিং সোৰ্সটো উলিয়াব পাৰে নহয় জানো অকল বেলেগক আশা কৰি থাকিলেওতো নহয় আৰু কিছুমান সপোন আমি কেতিয়াবা পূৰণ কৰিব নোৱাৰিবও পাৰো লৈ পেলাই আমি কাবাক দাবী ধমকি দিম বা বেলেগক কম অমুকৰ হাজবেণ্ডে অমুক দিছে তুমি মোক কিয় দিয়া নাই সেইটো নিৰ্যাতন এটা বা মাক সকলে কিছুমান মাকে যে কয় এই অন্যৰ লৰাই চাকৰি কৰি আছে তই কি কৰি আছ বা ছোৱালীকে কহক লৰাকে হওক এই যে কম তুলনাটো কিয় আহে তুলনাৰ পৰাই কিন্তু নিৰ্যাতন আহে একদম ৰাইট আচলতে সেইটোৱে কম্পেয়াৰ কৰাটো খুবেই বেয়া এয়া হওক নাৰী হওক বা পুৰুষ হওক বা ল'ৰা ছোৱালী হওক নহয় জানো আৰু এটা এইটো খুব ধুনীয়া টপিক তোমাৰ আৰু চাইছিলো ধুনীয়া ধুনীয়া টপিক লিখিছা এইটো এটা তোমাৰ খুব ভাল লাগিছে জ্যেষ্ঠসকলৰ সকলো কথাই গ্ৰহণযোগ্য নে বুলি কোৱেশ্চন এটা কৰিছা এইটো কিন্তু এইটোৰ ওপৰত তুমি কি ক'বা হয় এইটো মোৰ লেখা প্ৰকাশ পাইছিলে দৈনন্দিন বাৰ্তা কাকতত মই কাকত গোষ্ঠীৰ প্ৰতি সদায় কৃতজ্ঞ যেহেতু লেখাখিনি খুব ধুনীয়াকৈ তেওঁলোকে প্ৰকাশ কৰিছে আৰু এইটো কথা হৈছে যে আমি যে কওঁ যে জ্যেষ্ঠসকলক মানিবই লাগে সেইটো কথা একেবাৰে গ্ৰহণযোগ্য নহয় কাৰণ জ্যেষ্ঠসকলে যদি সকলো কথা সত্য শুদ্ধই ক'ব এতিয়া শকুনিৰ ক্ষেত্ৰলৈ আহক শকুনিয়ে যিখিনি মন্ত্ৰণা দিছিলে সেইখিনি সত্য শুদ্ধ আছিলে জানো নাছিলে ন মহাভাৰতৰ কথা শকুনিয়ে নিজৰ প্ৰতিহিংসা পুৰাবলৈ গৈ নিজৰ প্ৰতিশোধৰ কাৰণেই তেওঁ কৌৰৱক এটা মানে বেলেগ ধৰণে পৰিচালিত কৰি দিলে তাক সেই তেবিলাক মহাভাৰত ৰামায়ণ যদি বা কৈকেয়ীৰ কথাই হওক কুজি বুঢ়ীয়ে হওক বা আমাৰ ৰামায়ণেই হওক মহাভাৰত হওক সেই তেতিয়াৰ দিনৰ পৰা চলি আছে যে জ্যেষ্ঠৰ সকলো মানে মন্ত্ৰণা বুদ্ধি বা কৰ্মই সদায় সত্য শুদ্ধ নহয় আৰু এতিয়া আগৰ দিনত যে খুব বেছি মানে বিবাহ বিচ্ছেদৰ কথাটো লৈ পেলাই মানুহে যে খুব হাঁহে এতিয়া আমাৰ জেনেৰেশ্যন ইমানেই মানে মেণ্টেলি ষ্ট্ৰং এতিয়াৰ জেনেৰেশ্যনে খুব ধুনীয়াকৈ একচেপ্ট কৰে যদি বিবাহ বিচ্ছেদো হৈছে কাৰোবাৰ বা কাৰোবাৰ যদি কোনোবা এগৰাকী জীৱন সংগীয়ে যদি বেয়া ডিচিশ্যনো লৈছে তেওঁলোক মানে ষ্ট্ৰং হৈ থাকে কিন্তু আমাৰ কথাটো হৈছে কি ধৰি লোৱা হ'ল কোনোবা এগৰাকীৰ স্বামীয়ে আত্মহত্যা কৰিলে বা কোনোবা এগৰাকীৰ পত্নী আত্মহত্যা কৰিলে কাৰণ বিশ্লেষণ নজনাকেই আমাৰ মানুহবিলাকে কৈ দিয়ে যে এই অমুক এনেকুৱাহে আছিলে তমুক এনেকুৱাহে আছিলে সেইখিনি কিন্তু জ্যেষ্ঠসকলে কয় আৰু জ্যেষ্ঠসকলৰ আৰু এটা আটাইতকৈ মই দুখ বুলিয়ে ক'লো ছোৱালী এগৰাকী যে বিয়া দিয়াৰ পিছত বিশেষকৈ নাৰীৰ কথা কৈছো বিয়া দিয়াৰ পাছত ছোৱালীগৰাকী যদি কেনেবাকে শহুৰৰ ঘৰত নিৰ্যাতিত হয় বা তেওঁ যদি স্বামীৰ মানে জীৱন সংগীৰ পৰা যদি কিবা কাৰণত কষ্ট পায় সেই কথাখিনি যদি মাক বা দেউতাকক কয় বিশেষকৈ ছোৱালীয়ে মাকক কয় বাইকক কয় ভনীয়েকক কয় তেতিয়া আমাৰ মানুহবিলাকে বেছি বুজনিহে দি থাকে কথাটো অনুভৱ কৰিবলৈ চেষ্টা নকৰে যে তাই বা কিয় কৈছে বা তাই কি ফেচ কৰিছে সেইটো মানুহে নাজানে খালি এডজাষ্ট কৰ চলি থাক অন্যৰ কি লাজ পাম মানুহৰ আগত
আৰে মানুহৰ আগত লাজ পোৱাটো ডাঙৰ কথা নহয় তেনেকে ক'বলৈ নোৱাৰাৰ কাৰণে বহুত কিন্তু সন্তানে মানে বিবাহিত সন্তান লৰাই হওক বা ছোৱালী হওক কেতিয়াবা সুইচাইড কৰে হয় একদম ৰাইট আৰু জ্যেষ্ঠ আমি যে কওঁ এটা চকলেট নে কেডবেৰিজ এটা এডভাৰটাইজ আছিলে মানে বিজ্ঞাপন এটা আছিলে তাত মানে এজন লৰাই মাকৰ পৰা সৰু লৰাই 10 টকা এটা চুৰ কৰে চুৰ কৰোঁতে মাকগৰাকীয়ে মানে ডাইনিং টেবুলত কথাখিনি কয় যে এইটো বেয়া কথা তুমি এইটো মানে অকমান মাকজনীয়ে তাক মানে সৰু ল'ৰাটোক অকমান এভয়েড কৰাৰ নিচিনা দেখুৱায় তেনেকে দেখাওঁতে তাৰপিছত শাহুৱেকগৰাকীয়ে মানে মাকজনীক কথা শুনায় সি 10 টকাহে নিছে বাপেৰৰ ঘৰৰ টকা নেকি এনেকে কয় দেই তেতিয়া শহুৰ একজনে কিন্তু বোৱাৰীগৰাকীক ছাপোৰ্ট কৰি কয় যে 10 টকা কাৰ পৰা নিছে কি কৰি কেনেকে নিছে ডাঙৰ কথা নহয় সি চুৰ কৰিছে সি সুধি নিয়া নাই তেতিয়া তাৰমানে জ্যেষ্ঠৰে দুটা ভাগ হ'ল শাহুৱেকগৰাকীয়ে বোৱাৰীগৰাকীক দুখ দিলে যে নাতিটোক শাসন কৰা মানে মাকজনী বেয়া মানে অকমান ভাবটো মানে খোৱা ডিনাৰখিনি অকমান চাগে একাষৰীয়াকে দিছিলে নেকি ত শহুৰেকে তেতিয়া কিন্তু ছাপোৰ্ট কৰে কিন্তু তাতেতো আপোনাৰ সকলো কথা জল পটকে ওলাই পৰিলে যে শহুৰেকজনে বোৱাৰীজনীক ছাপোৰ্ট এটো কাৰণে কৰে যে বোৱাৰীজনীয়ে নিজৰ সন্তানক শিক্ষাটোহে দিছে যে চুৰ কৰিব নাপায় হেতুটো ভাল শিক্ষা হেতু আপুনি মই শিকাবই লাগিব আমি যেটো সন্তানৰ মাতৃ কিন্তু শাহুগৰাকীয়ে মানে ভাবিলে যে মানে তেওঁ যে বোৱাৰীক কথা শুনাব লাগে বোৱাৰী বেয়া দেখুৱাব লাগে হেতু কাৰণে তেওঁ কলে বাপেৰৰ ঘৰৰ পইচা নেকি তোৰ হেতুটো বেয়া হেতুটো অপমান এতিয়া এই বিজ্ঞাপনটোতে দুটা কথা যে প্ৰতিটো কথাই গ্ৰহণযোগ্য নহয় কিছুমান কথাৰ গ্ৰহণযোগ্যতা আছে এইখিনি আমি মানি লম আৰু আগৰ দিন এতিয়াৰ দিন বহুত পাৰ্থক্য আসলতে কি জানা দৰ্শনা মানে সঁচা কথা আমি আগতে হওক বা এতিয়া হওক বৰ্তমান হওক মানে জ্যেষ্ঠসকল মানে ভালো আছে জ্যেষ্ঠ আমি সন্মান কৰো সেইটো সঁচা কথা কিন্তু জ্যেষ্ঠসকলৰ মাজত কেতিয়াবা কিছুমান মানে ধৰা অৰ্থডক্স যিটো কয় সেই বস্তুটোক আসলতে মানে কিছুমান ক্ষেত্ৰত কিন্তু একসেপ্ট কৰিব নোৱাৰি হয়নে নহয় নোৱাৰি আমি সন্মান কৰো তেখেতসকলক শ্ৰদ্ধা কৰো কিন্তু তেখেতসকলৰ ভুলটো আমি কেতিয়াবা বুজাই দিয়াটো দৰকাৰ একেবাৰে সত্য কথা যে এটো লাভ ধৰিয়ে কওঁ আগতে যেতিয়া এগৰাকী মহিলাৰ বিয়াৰ পিছত সন্তান নহয় তেতিয়া পুৰুষজনকে গালি পাৰে তোমাৰ বেলেগ এগৰাকী বিয়া পাতিব লাগিছিলে এই এনেকুৱা ধৰণৰ কথা বহুত কম মানুহে কি হয় যে মহিলাগৰাকীক ছাপোৰ্ট দিয়ে এতিয়া কথা হৈছে কি পুৰুষজনক গালি পৰাৰ বাহিৰেও মহিলাগৰাকীক মানসিক নিৰ্যাতন বহুত দিয়ে এতিয়া কথা হ'ল আৰু আগতে এটা কথা যে সন্তানৰ লিংগ নিৰ্ণয়টো মানুহে ভাবিছিলে যে মহিলাগৰাকীৰ ক্ৰমোজমৰ ওপৰত ডিপেন্ড কৰে ক্ৰমোজম তেতিয়া তেওঁলোকে বুজাও নাছিলে মানে ল'ৰা সন্তান নহয় ছোৱালী সন্তান হ'ল মানে সেই মানুহগৰাকী এলাগী কিছুমানৰ ক্ষেত্ৰতে সকলোৰে ক্ষেত্ৰত নহয় কিন্তু এতিয়াতো বিজ্ঞানে প্ৰমাণ কৰি দিলে যে হেতু পুৰুষৰ ক্ৰমোজমৰ ওপৰতহে নিৰ্ভৰ কৰে মহিলাগৰাকীৰ তাত কোনো অৱদান নাথাকে তেনেকে যে পৃথিৱী চাৰিওফালে ঘূৰে সূৰ্যৰ চাৰিওফালে ঘূৰে নে সূৰ্যটো পৃথিৱীৰ চাৰিওফালে ঘূৰে সেইবিলাকতো ঢেৰ বিবাদ চলি আছিলে সেইবিলাকতো জ্যেষ্ঠসকলেও তাত মানে অনুঘটক হিচাপে কাম কৰিছিলে ন কথাটো হৈছে সেইটোৱে তাৰ মাজতে কিছু মানে মানুহ বহুত বুজন মানুহ আছে শ্ৰদ্ধাৰ মানুহ আছে কিন্তু তাৰ মাজতে কিছুমান কিন্তু অবুজ মানুহ থাকে আৰু আকুৰ গোছ তেওঁলোকে ভাবি লয় এতিয়া চাওক শীতলা আমাৰ যেতিয়া আই বসন্ত ওলাই তেতিয়া ঘৰখনতে দুটা ভাগ নহয় জানো এটাই এখিনিয়ে কয় যে এইটো ডাক্তৰী চিকিৎসা কৰিব লাগে এখিনিয়ে কয় যে নহয় আই মাটি নাম গাবা এইটো এনেকুৱা এটা মানুহজনী কনফিউজন আহি যায় না কোনখিনি পালন কৰিব যদি ইফালে পালন নকৰে সিফালে বিপদ সিফালে পালন নকৰে সন্তানটিৰ বিপদ এটা কথা হৈছে কি জ্যেষ্ঠৰ যিখিনি কথা মানিব পাৰি সেইখিনি কিন্তু মই খুব শ্ৰদ্ধাৰে মানো মই নিজৰ ক্ষেত্ৰতো কওঁ মই জ্যেষ্ঠক সন্মান কৰো মানে এতিয়াও কিন্তু সকলোকে ভৰি চুই সেৱা কৰিবলৈ মন নাযায় যে সকলো জ্যেষ্ঠকে যে মানে শ্ৰদ্ধা জনাবই লাগিব সেইটো নহয় কিন্তু একাংশ জ্যেষ্ঠৰ কাৰণেই খুব তেওঁলোকৰ সুন্দৰ কৰ্মৰাজিৰ কাৰণেই তেওঁলোকৰ সুন্দৰ বিচাৰ বিবেচনাৰ কাৰণে পৃথিৱীখন এতিয়াও সুন্দৰ হৈ আছে আৰু কনিষ্ঠয়ো কিন্তু তাত সহযোগ কৰিছে কাৰণ আমাৰ যুৱ প্ৰজন্মও খুব ভাল কেতিয়াবা কিছুমান ক্ষেত্ৰত যুৱ প্ৰজন্মও খুবেই ভাল কিন্তু একদম খুব ধুনীয়া আসলে ভাল লাগিছে কথাখিনি আৰু এনেকুৱা নহয় আকৌ দৰ্শকসকল যে আমি জ্যেষ্ঠজনক সন্মান নকৰো এনেকুৱা কথা নহয় আমি সদায় শ্ৰদ্ধাৰ হয় কিন্তু আমি অলপ কথাহে পাতিছো হয়তো আপোনালোকৰ মাজতো কোনোবাৰ কাৰবাৰ এনেকুৱা অসুবিধা কেতিয়াবা হৈছে নিশ্চয় নহয় জানো গতিকে আমি এটা ডিসকাশনহে কৰিছো আপোনালোকে মন্তব্য আগবঢ়াব তলত কমেন্ট বক্সত
আৰু ইয়াতে এটা খুব ধুনীয়া তোমাৰ টপিক চালো আধুনিকতা বনাম আত্মীয় সম্পৰ্ক এইটোৰ ওপৰত কি ক'বা আজি আপোনাৰ মই আৰু কি ক'ম মানে আজি ইয়ালৈ আহিলো কিয়নো মানে আপুনি ইমান আধুনিক এগৰাকী আধুনিক শৈলীৰ আধুনিক জীৱন যাপন কৰা মানুহ তথাপি আপোনাৰ মাজত যিটো আন্তৰিকতা আছে সেই আজিকালি বিৰল হৈ পৰিছে কথাটো হৈছে কি আমি আধুনিকতা মানে কি মনবিলাক আধুনিক হ'ব লাগে কিন্তু আমাৰ কৰ্মৰাজি আধুনিক হ'ব লাগে কিন্তু তাৰমানে এই সম্পৰ্কবিলাক যে আমি আৰ্টিফিচিয়েল কৰি পেলাইছো আৰু এই দেখা চাৰটো যে ধৰক এই মই এইমাত্ৰ খুব ভালকে আপোনাৰ ওচৰত গ'লো তাৰপিছত অলপ পাছতে মই বেয়াকে ক'লো বেয়া ভাবি ল'লো কিবা এটা নিদিলে কাৰণে আপুনি বেয়া হৈ গ'ল কিবা দিলেই আপুনি ভাল কথাটো হৈছে মানে আমি আধুনিকতাৰ কি হৈছে আধুনিকতা অভিশাপ হৈ পৰিব নালাগে আমাৰ সম্পৰ্কৰ মাজত আৰু মই মোৰ সন্তানক শিকাইছো যে মোবাইলটো বা টিভিটোত ব্যস্ত থকাতকে তুমি ঘৰৰ ককা আইতাৰ লগত কথা পাতা ককাইনো কেনেকে পঢ়িছিল আইতাইনো ঘৰৰ কাম কি কৰিছে খেতিয়ে কি কৰিছে এইবিলাক শিকা কাৰণ মোবাইলটো এটা সময়ত আমনিদায়ক হৈ পৰিব টিভিটো আমনিদায়ক হৈ পৰিব এই যে আমি কথা পাতিবলৈ নাপাওঁ ক'ৰবাত যাবচোন কোনোবা এটা অনুষ্ঠান যাবচোন ক'ৰবাত চাব মিটিংবিলাকতো দেখোঁ নিউজ কৰিবলৈ গ'লে বাতৰি বা কেতিয়াবা মোৰ নিজৰ অনুষ্ঠানতো দেখোঁ মানে কিবা এটা কৈ থাকে কিবা এটা বুজাই থাকে মোবাইল চবেই চাই থাকে তাৰমানে আত্মীয়তাটো হেৰাই গৈছে নহয় হেৰাই গৈছে আৰু এতিয়া আগৰ দিনত কেনেকুৱা আছিল আগৰ দিনত চিঠি এখনৰ কাৰণে ডাকুৱালজনলৈ বাট চাই থাকোঁ বিহুত ৰুমাল এখন দিব তাকে ভাল পাওঁ এতিয়া তাৰমানে কি হৈছে বস্তুবাদী মানসিকতা হৈ গৈছে এই যে ৰুমালখন বা এসাঁজ ভাত খোৱাৰ যিটো মানুহৰ আন্তৰিকতা আগতেতো কণীটো এফাল কৰি মানুহে খাইছিলে কণী মানে ডিম যিটো সেইটো মানে আলহী আহিলে কি কৰে খুব হয়তো মানে আপোনাৰ পাৰ মাৰে মুৰ্গীটো তেতিয়া নাছিলে কুকুৰা হাঁহটো ইমান সহজে নামাৰে বা ডিম কণী দুটামান আনি পেলাই ৰান্ধে এফালো দিয়ে সেইটোতো কিন্তু মৰম আছিলে এতিয়া তাৰমানে ইমান প্ৰাচুৰ্য চাৰিওফালে ভাত খাবলৈ গ'লে আৰু বস্তু তাৰমানে এতিয়া কেনেকুৱা হ'ল আজিকালি বস্তুবোৰ অতি সহজতে পায় সহজতে পায় আৰু আজিকালি যেন এটা কৃত্ৰিমতা মই দেখিছো মানে শ্ব'টো মানে মানুহে বেছি কৰে বাহ্যিকতা বহুত বেছি কিন্তু আচল এই বাহ্যিকতাৰ কাৰণে যিখিনি আমাৰ সঁচা অৰ্থত মানে সঁচা টেলেণ্টেড মানুহ সেইখিনি যেন ক'ৰবাত লুকাই পৰিছে তুমি কি কোৱা এইটো একেবাৰে সঁচা কথা তাৰমানে সেইখিনি অনুভৱ কৰি লেখাটো লিখিলো মই যে আধুনিকতাই আমাৰ আত্মীয়তাখিনি কেনেকে নাইকিয়া কৰিছে আগতে বিয়া এখন গ'লে বা আমাৰ যিখিনি আত্মীয় পৰিয়াল পৰিজন যিবিলাক কাজিন বুলি কয় আৰু তেওঁলোকৰ মাজত যিখিনি আছিলে এতিয়া তাৰমানে সেইখিনি নাই আৰু মানে যিখিনি আমাৰ প্ৰয়োজনীয় সম্পদ নহয় সেইখিনিক আমি বেছি আঁকোৱালি লৈছো মানে ইমান বেছি আধুনিক হৈ পৰিছো যে চাৰিওফালে মানে মোৰ অস্বস্তি লগা হৈছে সব আমি আন্তৰিকতা পাহৰি গৈছো মৰম পাহৰি গৈছো আৰু তাৰমানে আমি নিজক মানে এনেকুৱা দেখাও মোৰ সব আছে মই ইমান ধনী আমি যিটো নাই বস্তুটো এইটো মোৰ নাই এনেকে ক'ব পৰা আমাৰ মানসিকতাটো নাই তাৰমানে এতিয়া আগৰ সহজ সৰল আছিলে আৰু সন্তানৰ মাজতো অকমান মৰম আছিলে সন্তানেই হওক পিতৃ মাতৃ পৰিয়ালৰ সকলোৰে মাজতে এটা ভাল হেৰি আছিলে এতিয়া ইলেক্ট্ৰনিক গেজেট আৰু সব শো অফ মোৰ তেনেকুৱাই লাগে তাৰমানে খুব কম আছে কিন্তু দেই মানে আন্তৰিকতা থকা মানুহও আমি আছে আৰু কথাত গম পাই যাওঁ নহয় আন্তৰিকতা কাৰ আছে নাই ধৰক আৰু মুখৰ মানে সাইকোলজি এটা যোনে ৰিডিং কৰিব জানে সাইকোলজি অধ্যয়ন কৰা মানুহে গমেই পাই যায় যে এই মানুহজনীৰ মাজত আন্তৰিকতা আছে বা মানুহজনৰ মাজত আছে কিন্তু মোৰ খুব বেয়া লাগা কাৰণে মই সেই আচলতে টপিকটো লিখিলো আৰু কথা কৈ খুব ভাল পাইছিলো এতিয়া যেটো কথা কমাই কোৱা হলো মই ভাবো যে এইবিলাক কোৱাতকে লিখাই ভাল আৰু লিখিলে মনৰ বহুত ভাৱ প্ৰকাশ মানে মনত যিখিনি আছিল সেইখিনি ওলাই গ'ল আৰু এটা কথা তোমাক সুধিব বিচাৰিছো মই আজিকালি দেখিবলৈ পোৱা যায় আগতে আমাৰ কি হয় সিঙ্গাৰ যিখিনি থাকে সিঙ্গাৰ হওক বা সেলিব্ৰিটি হওক যোনে সিনেমা কৰে তেওঁলোকৰ পোষ্টাৰ মানে লগায় ঠিক আছে তেওঁলোকৰ পোষ্টাৰ লগায় সিনেমাখনৰ পোষ্টাৰ লগায় কিন্তু আজিকালি দেখিবলৈ পোৱা যায় লেখিকা মিনিটে লেখিকা ওলাইছে মানে মিনিটে কিতাপ ওলাই লেখক লেখিকা মিনিটে তো সেইটো আচৰিত লাগে কাৰণ এখন কিতাপ বা এটি গীত গাবৰ কাৰণে মানুহক সাধনা লাগে নহয় জানো গতিকে আগতে দেখো যে কিতাপ এখন যেতিয়া মানুহে লিখে বহুত সময়ৰ প্ৰয়োজন নহয় জানো এইটোৰ ওপৰত তুমি কি ক'বা
এইটো তাৰমানে আমি এনেকুৱা ভিতৰুৱা কথা কিছুমান জানো যে আজিকালি লেখক লেখিকা হ'বলৈ ৰাতিটোৰ ভিতৰত বিৰাটেই সহজ মানে আজিকালি মাননীৰ বিনিময়ত বা কিবা এটাৰ বিনিময়ত মানে বিনিময় প্ৰথা চলে যে মোৰ নামৰ কিতাপখন বেলেগেও লিখি দিব মোৰ নামটো মোৰ থাকিব এনেকুৱাও চলি আছে জানো তাৰমানে আৰু এতিয়া মোৰ ক্ষেত্ৰতে কওঁ মই 2006 চনৰ পৰা অসমৰ প্ৰায়কেইখন আগশাৰীৰ বাতৰি কাকত আলোচনীত লিখি আছিলোঁ আৰু কিতাপৰ সম্পাদনাৰ লগতো জড়িত পাণ্ডুলিপিও চাওঁ মানে বা গ্ৰন্থ আলোচনাও মই কৰি আছিলোঁ লিডিং পেপাৰ আৰু আলোচনীত বাতৰি কাকতত মোৰ সাহ নাছিলে কিতাপ এখন লিখিবলৈ যেতিয়া মোক অনুষ্ঠানলৈ মাতে যেতিয়া মোক তালিকা বিচাৰে বাইদেউ আপোনাৰ কিতাপ মই বোলো নাই চবেই হাঁহে মানে সেইটো মৰমত হাঁহে যে ইমান সদায় মানুহজনে লিখা ওলাই থাকে পেপাৰত কিন্তু বা আলোচনীত সদায় কিতাপ এখন নাই মই বোলো সাহ নাই দেই আজিকালি লাজ লগা হৈছে নহয় মানে কিয় পেপাৰত লেখা এটা নোলাই বা ফেচবুকতো তেওঁৰ খুব ভাল লেখাত আজিকালি ডিজিটেল মাধ্যমৰ বহুত ভাল ভাল লেখিকা ওলাইছে সঁচা কথা দেই মই তেওঁলোককো শ্ৰদ্ধা কৰোঁ যে ফেচবুকিয়ান সাহিত্যিক সেইখিনি বুলি মই ঠাট্টা নকৰোঁ মই তেওঁলোককো ভাল পাওঁ তেওঁলোকক খুব ভাল লিখে ফেচবুকত নিজৰ ৱালত লিখে বা ক'ৰবাত গোটবিলাকত লিখে কিন্তু তেওঁ কিছুমানক দেখিছোঁ একো লেখা নাই বাক্য এটা চিঠি এখনো মানে ভালকৈ এটা শব্দও লিখিব নাজানে দুদিন পাছত কিতাপ লিখি এৱাৰ্ড ল'লে আৰু এৱাৰ্ডবিলাকতো কিনা বেচা চলে আজিকালি সকলোখিনি কথা কোৱা নাই কিছুমান তাৰমানে এইটো একদম সঁচা কথা তাৰমানে আৰু এই লেখক লেখিকাৰ অধ্যয়নটো বিৰাট দৰকাৰ আৰু মই ভাবোঁ এখন কিতাপৰ কিতাপখন আচলতে মানুহে পঢ়িহে সেই লেখিকাগৰাকীক মানে শ্ৰদ্ধা কৰিব বা সন্মান কৰিব কিন্তু পাব্লিচিটি স্থানটো যে লয় সেইটো খুব বেয়া কথা সেইটো নাথাকে নহয় সেইটোৰে কাৰণ কিতাপখন লৈ পেলাই মানুহে নপঢ়িবও পাৰে তেওঁ ভাল লগাবৰ কাৰণে কিতাপখন কিনিলে কি জানে কথা হৈছে কিছুমানে ঘৰে ঘৰে গৈ কিতাপটো বেচিবলৈও যায় বা কয় মোৰ কিতাপ এখন কিনা সেইটো বেয়া কথা মই কেতিয়াও কোনো পাঠকক বাধ্য নকৰোঁ মোৰ কিতাপখন পঢ়িবই লাগিব কোনোবাই সুধিছিলে মানে বুক ফেয়াৰত ক'ত পাইছিলে মই তেতিয়া কৈ দিছোঁ যে এনেকৈ পাইছিলে আৰু সেই বস্তুটো মোৰ মানে সীমিত পাঠকে লাগিলে মোৰ কিতাপখন পঢ়ক কিন্তু কিতাপখনে যাতে তেওঁলোকক নিৰাশ নকৰে মই সেইটোৱে চেষ্টা কৰি আহিছোঁ আৰু মই বহুত বছৰৰ পাছতহে সাহ কৰিলোঁ কিন্তু কিতাপখন যিসকলে পঢ়িছে তেওঁলোকে বা সমালোচকৰ পৰা মানে আদৰেই পাইছোঁ আৰু মই এটা কথা কিতাপখনত কৈছোঁ যে মোৰ ভুলবিলাক যাতে আঙুলিয়াই দিয়ে কাৰণ মই সত্য শুদ্ধ নহয় আৰু ভুলবিলাক আঙুলিয়াই দিলেহে মই খুব ভাল পাওঁ সঁচাকৈ কিন্তু তোমাৰ এই কিতাপখনত যিখিনি টপিক আছে খুব সুন্দৰ হয় আৰু দৰ্শনা আচলতে কথা পাতিলে আৰু পাতি থাকিবলৈ মন যায় মোৰ মানে অনুষ্ঠানলৈ যিসকল ব্যক্তি আহে তেওঁলোকে আমাৰ দৰ্শকসকলৰ কাৰণে এটা মেছেজ বিচাৰোঁ গতিকে তোমাৰ পৰাও এটা মেছেজ বিচাৰিছোঁ মোৰ মেছেজ দিব পৰা সামৰ্থ্যও নাই চাগে কিন্তু সকলো ভালে থাকক কুশলে থাকক আৰু এটা কথাই মনত কেতিয়াও দুখ নানিব যে মই এই জীৱনত এইটোহে নাপালোঁ সেইটোহে নাপালোঁ কাৰণ আমাতকৈ বেয়া জীৱন কটোৱা মানুহ বহুত আছে যেতিয়া আমাৰ কেতিয়াবা অভাৱ অনুভৱ হয় নহয় ধৰক মোৰ এইটো বস্তু নাই ধৰক মোৰ দামী গাড়ী এখন নাই বা মোৰ খুব ভাল বেছি দামৰ কাপোৰ এযোৰ নাই এনেকৈ কেতিয়াবা অনুভৱবিলাক আহে নহয় বা মোৰ ভাল চাকৰি এটা নাই এনেকুৱা তেতিয়া যদি অনুভৱবিলাক আহে তেতিয়া মানে এটাই ভাবিব যে আমাতকৈ একো নোহোৱা মানুহ ঢেৰ আছে আৰু সদায় যাক বিশ্বাস কৰে এটা অদৃশ্য শক্তি বা বিশ্ব ব্ৰহ্মাণ্ডৰ যি তেওঁলোকক সদায় ধন্যবাদ দিব যে ইমান সুন্দৰ জীৱন এটা দিছে আৰু আপোনালোক সকলো আচলতে ভালেই আপোনালোকক পৰিস্থিতিয়েহে মানুহক বেয়া কৰে আমি কিন্তু আপোনালোক সকলোকে ভাল পাওঁ এইটো নহয় যে মই এখেতক বেয়া পাম তেখেতক ভাল পাম সেইটো নহয় আৰু এইটো এটা কথাই মই মেছেজ দিব বিচাৰোঁ জীৱনটো বিৰাট সুন্দৰ আপোনালোকে জীৱনটো শেষ নকৰিব কেতিয়াও যিকোনো পৰিস্থিতিতে সাহসৰে জীয়াই থাকক আৰু কুশলে থাকক সেয়াই মোৰ বক্তব্য আৰু খুব ভাল লাগিলে দৰ্শনা তুমি তোমাৰ ইমান বহুমূলীয়া সময় উলিয়াই মোৰ অনুষ্ঠানলৈ আহিলা তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ আপোনাকো ইমানখিনি সময় মোক দিয়াৰ বাবে ধন্যবাদ দৰ্শকসকল আজিৰ এই অনুষ্ঠানটো আপোনালোকৰ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো ইমান ধুনীয়া ধুনীয়া কথা আমি পাতিছোঁ আৰু হয়তো ময়ো শিকিছোঁ নহ'লে আপোনালোকেও শিকিছে গতিকে এনেকুৱা বিশেষ বিশেষ ব্যক্তি মোৰ অনুষ্ঠানলৈ আহি থাকিব গতিকে আপোনালোকে আনকাট টক চাই থাকিব দৰ্শকসকল মোৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহোঁ বহুত বহুত ধন্যবাদ নমস্কাৰ